Hey guys, welcome to my new channel Rangin Hapon. মই আজি আপোনালোকলৈ পেলনীয়া সামগ্ৰী কেনেকৈ নতুন বস্তু তৈয়াৰ কৰিব পাৰি তাকে লৈ আহিছোঁ। মোৰ তাত কিছুমান পেলনীয়া কাপোৰৰ টুকুৰা, কাগজৰ টুকুৰা আছিল। মই ভাবিলোঁ তাকে দি এটা মই মোবাইল কভাৰ বনাওঁ। সেইবাবে আজি লৈ আহিছোঁ পেলনীয়া সামগ্ৰী কেনেকৈ মোবাইল কভাৰ তৈয়াৰ কৰিব পাৰি তাকে লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভাল লাগিলে প্লিজ লাইক এণ্ড কমেণ্ট কৰিব নাপাহৰিব। কৰিব পাৰে মই বৰ বেছি একো ডেকোৰেশ্যন কৰা নাই। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু আপুনি যদি মোৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব।